Hello guys, welcome back to my second channel, Naman Vlogs. আজি গৈ আছো আমি টাউনত। সো আজি টাউন গৈছি আছো মোৰ লগত। এয়া কিবা এটা কৈ দে গাইস। অলপ ফুৰি আহো। চাব কিন্তু ভিডিওটো সবে। এয়া আমি সাইকেল চলাই আছো, সাইকেলত উঠিছো। হে গাইস। এয়া সা কাকফালে গৈ আছো। এয়া আমি সাৰক পাইছো। সাৰক কথাটো মান খুদো। Hi friends. হাই How are you man? সাৰ এইটো আমাৰ সাৰক পাই গলো আমাৰ গুৰু হয়। সাৰকত গৈছিল। Oh my god. It's a great chance to meet you all. मैं एक्चुअली क्या नेचुरली वेज बदलते रहता है. कभी मुरली करता है, कभी टीचिंग करता है, कभी कुछ भी करता है. So you don't mind it. Life is a part. लाइफ में कुछ भी करो, अच्छा से करो बस. ठीक है. हाँ तो बोलिए क्या पूछना है. আৰু সাৰে এতিয়া সাৰ আপুনি কত যাব এতিয়া ঘৰত? সাৰে কিন্তু এটা ভিডিও বনাই আছিল, আপুনি কি কৰিলে? এইটো কিবা নৰ্থ ইণ্ডিয়ান মুভি কৰিছিলে স্যার? नहीं वो तो करेंगे. এইটো কিন্তু বহুত মানুহে ৰখি আছে চাবৰ কাৰণে, আপুনি डोंट वरी. অলপ সোনকালে কৰিব লাগে। সাৰে এটা এখন ফিল্ম বনাব। সাৰ ফিল্মখন নাম কি আছিল? वो तो है बाद में कोई पता दिया चलेगा. ও बताइए ना थोड़ा सा। কৈ দিয়ক ও অলপ North সাৰে Indian ফিল্মখনৰ super- বিষয়ে কৈ দি আছে, কৈ দিয়ক সাৰ। नॉर्थ इंडियन सुपर ফিল্মটো हीरो. বহুত হিট হ'ব বুলি কৈছে কিন্তু চাব ये নাপাহৰিব সবে। ये एक्चुअली बहुत ही अलग सा हट के होगा. हाँ। लाइक सुपरमैन यू नो. हाँ। हाँ वो सब इंक्लूड होगा. अभी फिलहाल एक सीरियल निकल रहा है भूतिया कुआं करके. अब देखिए मजा आएगा. बहुत बढ़िया है. अभी तो हम लोग क्या सिंपल लाइफस्टाइल में जा रहा है. अभी जैसे हम लोग छोटे मोटे काम कर लेता है, फिर उसमें हम लोग चारों ओर डेवलपमेंट के लिए कोशिश कर रहे हैं गांव में. तो मेरे साथ अभी फिलहाल बहुत सारे लोग आया है, एक साथ मिलकर कुछ करेंगे ऐसे करके सोच रहा है. तो एक दुकान लिया, उसमें बिजनेस करेंगे, फिर प्रॉफिट आएगा. ऐसा वैसा बस ऐसा. সাৰ ভূতৰ চিনেমাটো কেতিয়া বনাব? बस वो सीरियल है, চিৰিয়েল কেতিয়া বনাব এইটো? हो जाएगा. वो चालू है, जारी है. थैंक यू सो থেংক मच. ইউ গাইছ। এতিয়া আমি আগত গৈ আছো। এসব পিছনে আছে ইয়ান আগফালে দেখাই দে। এসব গৈ আছো। হে গাইস, উইডেন বয়স। গাইছ গৈ আছো এইসব। এইটো হ'লে ইয়াত ডন বক্সৰ হোষ্টেল হয়। এইটো চাইছে না? এইটো হোষ্টেল হয়। আৰু এইটো এইটো হ'ল কি গীৰ্জাঘৰ। আৰু সেইটো গীৰ্জা। চক আহিছে এইখন এইটো ডন বক্স স্কুল হয়। এইখন চক স্কুল হয়। আৰু এইটো এয়াৰটেল কি এইটো এয়াৰটেল টাউন নেকি? এইটো এয়াৰটেল টাউন হয়। এইটো দুৰ্গা মন্দিৰ হয়। এইটো সকলো ইয়াতে দুৰ্গা পূজা হ'লে এইটো পূজা কৰে মন্দিৰটো। আৰু এইটো বৰনামঘৰ হয়। ঠিক আছে, বৰনামঘৰ হয় এইটো। গাইছে আমি টাউন পাই গ'লো। এই চব টাউন এই সব ঢেকাজুলি টাউন পাই গ'লো। এইটো জুবিন গাৰ্গ। এইটো সব ঢেকাজুলি টাউন পাই গ'লো, বাছ ষ্টেণ্ড হয়। গাইছ আমি গৈ আছোঁ ইয়াত টাউনৰ মাজতে। সি আগেদি গৈ আছে আৰু মই পিছেদি গৈ আছোঁ ভিডিঅ' কৰি কিনে। চ' গাইছ হাই গাইস, কি মজা ফুৰিবলৈ আহিছো। এই নগান কি মজা জাগা চাইছে। তামাম ভাল লাগি আছে ফুৰি কেনে। চ' গাইছ বজাৰ আহি পালোঁ আমি। এই সব চ' গাইছ বজাৰ কৰি আছে ইয়াত। অলপ ফটলামি অলপ কৰি ইয়াৰ লগত। কিমান কেজি? কিমান ওলাইছে? 10 টকা। গাইছ আমি এতিয়া ঘৰত গৈ আছোঁ। এই যাক টাউন এটা আগপিনে সি গৈ আছে। গাইছ এতিয়া আমি ঘৰত গৈ আছোঁ। এতিয়া আৰু ভিডিঅ' নকৰোঁ, এতিয়া আৰু আন্ধাৰ হৈ গৈছে। চ' এতিয়া ভিডিঅ'টো সমাপ্ত কৰিছোঁ। থেংক ইউ।